হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ লেচন 3 ধাতু আৰু অধাতুৰ কিছুমান মই ইম্পৰ্টেণ্ট MCQ আৰু VSL লৈ আহিছোঁ তোমালোকৰ বাবে। তোমালোকে ভালদৰে চাই ল'বা আৰু লিখি ল'বা তোমালোকে এটা এটাকৈ MCQখিনি, কাৰণ মেট্ৰিকৰ বাবে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আহিব পাৰে বহুকেইটা ইয়াৰ ভিতৰত MCQ আহিবও পাৰে মেট্ৰিকত। এইটো নহয় যে আহিবই বুলি, কিন্তু আহিব পাৰে। ইয়াৰ পৰা তোমালোকে ভালদৰে চাই ল'বা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক সুধি ল'বা। চোৱা, লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? এনচাৰ হ'ব চি, জিংকৰ প্ৰলেপ দি। জিংকৰ প্ৰলেপ দি পিনে সেইটো আমি মামৰে ধৰাৰ পৰা ৰস বচাব পাৰিম। ঠিক আছে, এতিয়া খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ টিঙৰ প্ৰলেপ দিয়া হয় নে জিংকৰ নহয়? কিয় সেইটো সুধিছে আমাক, কাৰণ জিংক টিঙতকৈ অধিক সক্ৰিয়। অপশ্যন হ'ব চি, এনচাৰ হ'ব চি। আৰু বহুকেইটা আছে, তোমালোকে এইবোৰ চাই লোৱা। মই সম্পূৰ্ণ দি দিছোঁ তোমালোকক এটা এটাকৈ। কিবা বুজি নোপোৱা মোক কমেণ্টত জনাবা। আৰু তোমালোকে ক'ৰ পৰা চাই আছা মোক কমেণ্টত তোমালোকে লিখি মোক জনাবা। তোমালোকে কোন জেগাৰ পৰা, তোমালোকে কোন স্কুলত পঢ়া সেইটো মোক দিবা। তলত কোনটো সংকৰ ধাতু মাৰ্কিউৰিক থাকে? জিংক এমালগাম। তোমালোকে লিখি ল'বা এটা এটাকৈ সম্পূৰ্ণ। এইখিনি MCQখিনি হয়, পিছত মই VSA-খিনি দিম। পাৰ্ট 2ত মই VSA-খিনি দি দিম তোমালোকক। ইয়াৰ যোনটো পিছৰ ভিডিঅ' দিব এইটো মই VSA-খিনি তোমালোকক দি দিম। আটাইতকৈ সক্ৰিয় ধাতু কোনটো? মেগনেছিয়াম। এই যোনখিনি ইয়াত MCQ দিয়া আছে সেইখিনি প্ৰায় কিতাপৰ ভিতৰখিনি বাছি ওলোৱা আছে, তাকে দিয়া গৈছে তোমালোকক। যদি তোমালোকে কোনটো বুজি নাপালে মোক ক'বা হা। তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ বেছি? CaO। এনচাৰটো হৈছে CaO, অপশ্যন বি। কিবা যদি বুজি নাপাবা মোক নিশ্চয় জনাবা তোমালোকে। তলৰ কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ বেছি পৰিবাহী? Fe। আৰু বেছি নাই তোমালোকৰ। কেইটামান খালী ঠাই আছে, এতিয়া এইখিনি খালী ঠাইখিনি তোমালোকে ভালদৰে চাই ল'বা। বহুত দৰকাৰী খালী ঠাইখিনিও আহিব পাৰে। এই খালী ঠাইখিনি এনচাৰখিনি হয়। প্ৰথম খালী ঠাইখিনি লিখি ল'বা, তাৰপিছত তাৰ এনচাৰখিনি এইখিনি হয়। খালী ঠাইখিনি এইখিনি লিখি ল'বা ভালদৰে। এই খালী ঠাইখিনি প্ৰথম লিখি ল'বা, তাৰপিছত তাৰ এনচাৰখিনি এইখিনি হয়। তো দি দিছোঁ এনচাৰখিনি, এইখিনি এনচাৰ হয়। যদি ভিডিঅ'টো ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।